हेलो फ्रेंड्स की खबर आशा करो सकलोरे ভাল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল লৈ আৰু আজিৰ ভিডিও খুবেই গুৰুত্বপূৰ্ণ হেল্পফুল হ'বলৈ গৈ আছে আশা কৰো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু আপোনালোকে থাম্বনেল চাই নিশ্চয় ভিডিওটো ক্লিক কৰিছে আৰু আজিৰ ভিডিওটো কি নিশ্চয় গম পাইছে ইতিমধ্যে আৰু আজিৰ ভিডিওটো হল পান কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব লাগে এটো লিংক অন্তিম তাৰিখ শেষ হৈ গৈছিল কিন্তু আৰু তাৰিখ বঢ়াই দিয়া হৈছে অহা 30 জুলাইলৈকে তো আপোনালোকে যদি লিংক কৰা নাই অতি সোনকালে লিংক কৰি ল'ব আৰু যদি লিংক নকৰে তেনেহ'লে বহুত টকা জৰিমনা দিব লাগিব হ'ব পাৰে আৰু এইটো কেনেকৈ লিংক কৰিব কোনো ধৰণৰ কম্পিউটাৰৰ দোকানত যাব নালাগে নিজৰ মোবাইলতে লিংক কৰিব পাৰিব হেতু মই দেখুৱাই দিম তেনে দেখিবলৈ হ'লে ভিডিওটো শেষলৈকে চাই থাকক তো এতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব যেটো মোৰ কম্পিউটাৰ আছে মই মোৰ কম্পিউটাৰ ওপেন কৰি দিম আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই মোৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি আছো ওপেন কৰি লোৱাৰ পিছত ইয়াত সাৰ্চ বাটনত সাৰ্চ কৰিব লাগিব ইফিলিং কৰাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে লিংক আধাৰ আৰু যদি আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰিছিল তে লিংক হৈছে না নাই কেনেকৈ চেক কৰিব লিংক আধাৰ ষ্টেটাস ইয়াত ক্লিক কৰিব লাগিব যেটো মই পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিম হেগনে ইয়াত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব দিয়াৰ পিছত ইয়াত লিখা আছে তলত ভ্যালিডেট ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ লিংক হৈ যাব ইয়াত আধাৰ কাৰ্ড পান কাৰ্ড নাম্বাৰ দিয়াৰ পিছত ভ্যালিডেট মাৰিব যদি লিংক থাকে আগতে কৰিছিল তেনেহলে ইয়াত লিখা আহিব আধাৰ পান কাৰ্ড লিংকে এনেকৈ আপুনি লিখি ল'ব লিখি লোৱাৰ পিছত ইয়াত লিখা আছে ভ্যালিডেট ক্লিক কৰিব অলপ সময় ওয়েট কৰিব লোডিং লিখা আহি আছে ইয়াত দেখিবলৈ পাইছে ইয়ৰ পান ইমান অলৰেডি লিংক টু গিভ আধাৰ দেখিবলৈ পাইছে যেটো মোৰ আগতে লিংক কৰা আছিল হেগনে এটা হৈছে আপোনালোকৰ লিংক কৰা নাথাকিলে লিংক দেখাব যদি ভিডিওটো চাই ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ কৰি নাপাহৰিব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিয়ক আজিৰ ভিডিও এখিনি আছিল নেক্সট ভিডিও দেখাব যদি ভিডিওটো চাই ভাল পায় অকণমান সহায় বুলি অনুভৱ কৰিছে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু যিমান পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিয়ক আৰু আমাক সহায় কৰি যাওক কাৰণ আপোনালোকে এটা সাবস্ক্ৰাইবে আমাক আৰু ভিডিও বনাবলৈ আৰু উৎসাহিত দিয়ক ধন্যবাদ